हेलो बंधु बान्धवीসকল আজি লৈ আহিছো অন্য এটা নতুন ভিডিও। আজি বনাম বিলাহী আৰু পিয়াজৰ সৈতে সৰু মাছ। ইফালে কাটি ললো বিলাহী, পিয়াজ আৰু জলকীয়া। ইফালে কেৰাহী এখনত তেল দি লৈছো। এয়া মাছখিনি মই প্ৰথমতে ফ্ৰাই কৰি লম। এয়া মই ফ্ৰাই কৰি হৈছে গোটেইখিনি এনেদৰে ফ্ৰাই কৰি লম যাতে ভাগি নাযায়। ইফালে মাছ ভজা তেলখিনিতে মই পিয়াজ দি ললো। অলপ ভজাৰ পাছত জলকীয়া দি লৈছো। অলপ সিজাৰ পাছত পিয়াজখিনি তাতে বিলাহী দি দিছো। এতিয়া বিলাহীখিনি ভজাৰ পাছত ইয়াত মই দিম নিমখ আৰু হালধি আৰু দিছো জলকীয়াৰ গুড়ি। এনেদৰে গোটেইখিনি ভাজি লৈছো। তাতে অলপ পানী দি লৈছো এইখিনি যাতে ভালদৰে সিজি যায়। আৰু তাৰ পাছত ভাজি থোৱা মাছখিনি ইয়াত দি ললো। এনেদৰে ভাজি লম। অলপ দেখিছেনে তেল ওলাব ধৰিছে। তাৰপিছত ইয়াত পানী দি লম আৰু অলপ পানী দি ইয়াত উতল আহিবলৈ দিম। দেখিছেনে ভালকৈ উতলি লোৱাৰ পাছত মই ইয়াৰ মাছ ৰেডি হ'ল। পিয়াজ আৰু বিলাহীৰ সৈতে মোৰ সৰু মাছ ৰেডি হৈ গ'ল। আকৌ আপোনালোকৰ মাজলৈ অন্য এটা নতুন ভিডিঅ' লৈ আজিলৈ ধন্যবাদ। শুভৰাত্ৰি।